পুনৰ মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে নগাঁও জাজৰিত। জাজৰিৰ গোসাঁইবৰীত তিনি পাষণ্ড মোমায়েকৰ কামনাৰ বলি হ'ল 14 বছৰীয়া ভাগিন। নাবালিকা কিশোৰীগৰাকীয়ে মোমায়েকৰ ঘৰতে থাকি পঢ়া শুনা কৰিছিল। ইয়াৰে সুবিধা লৈ তিনি পাষণ্ডই যৌন উৎপীড়ন চলাই আহিছিল কিশোৰীগৰাকীক। ইতিমধ্যে কিশোৰীগৰাকীৰ মাকৰ এজাহাৰৰ ভিত্তিত জাজৰি আৰক্ষীয়ে আটক কৰিছে দুই পাষণ্ড মোমায়েকক। আনহাতে আন এটা পাষণ্ড মোমায়েক বৰ্তমানো পলাতক। মানৱতা ভূলুণ্ঠিত কৰা ঘটনাই বৰ্তমান সমগ্ৰ জাজৰি অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যি ঘটনা সংঘটিত হৈছে এই ক্ষেত্ৰত আপুনি কি ক'ব? হয়, যোৱাকালি এই সংক্ৰান্তত এটা কেছ ৰেজিষ্টাৰ হৈছিলে 65/22 আৰু তদন্ত এতিয়াও অব্যাহত আছে। এতিয়ালৈকে ঘটনা সন্দৰ্ভত দুজনক এতিয়ালৈকে আটক কৰা হৈছে, সোধপোছ চলি আছে আৰু FIR দিয়া মতে এতিয়ালৈকে এজনক এপ্ৰিহেণ্ড কৰিব বাকী আছে। আৰু এই ক্ষেত্ৰত কাৰোবাক এতিয়া পলাতকজনক কিবা পাইছেনে অনুসন্ধান? পলাতকজনৰ অনুসন্ধান চলি আছে। যোৱাকালি কলিয়াবৰত থকা বুলি গম পাইছিলোঁ। এতিয়ালৈকে অনুসন্ধান কৰি আছোঁ। যিজনক আপোনালোকে আটক কৰিছে সেইদিনা কিবা স্বীকাৰ কৰিছে নেকি? হয়, তেওঁলোকে নিশ্চয় স্বীকাৰ কৰিছে বাৰু এই খণ্ডত। আৰু আজি জুডিচিয়েল কাষ্টডিলৈ পঠিওৱা হ'ব। ছোৱালীজনীকো মেডিকেল কৰা হৈছে।